নমস্কাৰ। ষষ্ঠ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠদানলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক লেছন 7ৰ অন্তৰ্গত দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল শীৰ্ষক কবিতাটোৰ অসমীয়া ভাঙনিসহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে তোমালোকৰ কিতাপৰ এই পাঠটো উলিয়াই ল'বা। দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল, পৰ্বতটো আৰু কেৰ্কেটুৱাটো। দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল হেড এ কোৱাৰেল, পৰ্বত আৰু সেই কেৰ্কেটুৱাটোৰ মাজত এখন কাজিয়া হৈছিল। এণ্ড দ্য ফৰ্মাৰ কল দ্য লেটাৰ লিটিল প্ৰিগ, আৰু সেই প্ৰথমৰটোৱে পাছৰটোক কৈছিল কণমানি অহংকাৰী। ইয়াত প্ৰথমটো বুলি কওঁতেনে সেই পৰ্বতটোৰ কথা কৈছে আৰু লেটাৰ বুলি কওঁতেনে সেই কেৰ্কেটুৱাটোৰ কথা কৈছে, যিহেতু আগত আৰু পাছত এই দুইটা নামেই আছে দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল বুলি। দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল, পৰ্বতটো আৰু কেৰ্কেটুৱাটো। দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল হেড এ কোৱাৰেল, পৰ্বত আৰু সেই কেৰ্কেটুৱাটোৰ মাজত এখন কাজিয়া হৈছিল। এণ্ড দ্য ফৰ্মাৰ কল দ্য লেটাৰ লিটল প্ৰিগ, প্ৰথমৰটোৱে পাছৰটোক ক'লে অহংকাৰী কণমানি বা কণমানি অহংকাৰীটো। ইয়াত প্ৰথমটো বুলি কওঁতেনে সেই কবিতাটোত মাউণ্টেইনৰ কথা যিহেতু প্ৰথমতে কৈছে দি মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল, অৰ্থাৎ পাছৰটোক স্কুৱাৰেল বুলি কৈছে। বান ৰিপ্লাইড, ইয়াত বান বুলি কওঁতেনে কেৰ্কেটুৱাটোক বুজাইছে, যে কেৰ্কেটুৱাটোৱে উত্তৰ দিলে ইউ আৰ ডাউটলেছ ভেৰি বিগ, যে নিঃসন্দেহে তই বৰ ডাঙৰ। বাট অল ছৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ, কিন্তু সকলো ধৰণৰ বস্তু আৰু বতৰটো ল'ব লাগিব একেলগে। টু মেক আপ এ ইয়েৰ এণ্ড এ স্পেচ হিয়েৰ, গোটেই বৰ্ষটো সম্পূৰ্ণ কৰিবলৈ আৰু এখন ক্ষেত্ৰ তৈয়াৰ কৰিবলৈ। এণ্ড আই থিংক ইট ন' ডিছগ্ৰেচ টু অকুপাই মাই প্লেচ, আৰু মই এইটো লাজৰ কথা বুলি নাভাবোঁ মোৰ নিজৰ স্থান দখল কৰাটো। ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, মই যদি তোৰ দৰে ইমান ডাঙৰ নহয়। ইউ আৰ নট ছ' স্মল এজ আই, তয়ো মোৰ দৰে ইমান সৰু হ'ব নোৱাৰ বা তয়ো মোৰ দৰে ইমান সৰু নহয়। এণ্ড নট হাফ ছ' স্প্ৰাই, আৰু মোৰ লেখীয়া যি মই এক্টিভ বা সক্ৰিয় তাৰ সক্ৰিয়ৰ তই আধাটো নহয়। আই উইল নট ডিনাই ইউ মেক এ ভেৰি প্ৰিটি স্কুৱাৰেল ট্ৰেক, মই এই কথাটো অমান্তি হোৱা নাই বা মই এই কথাটো অমান্তি হোৱা নাই যে তই বৰ ধুনীয়া এটা কেৰ্কেটুৱা যাব পৰা ৰাস্তা তৈয়াৰ কৰিছ। টেলেণ্টছ ডিফাৰ অল ইজ ৱেল এণ্ড ৱাইজলি পুট, যে আমাৰ মানসিক সক্ষমতাৰ পাৰ্থক্য আছে, কিন্তু সকলোবিলাকেই সঠিক আৰু শুদ্ধ ৰূপতেই প্ৰতিষ্ঠিত। ইফ আই কেনট কেৰি ফৰেষ্ট অন মাই বেক, যদি মই গোটেই হাবিখন মোৰ পিঠিত কঢ়িয়াব নোৱাৰোঁ। নাইডাৰ কেন ইউ ক্ৰেক এ নাট, আৰু তয়ো এটা নাৰিকল বা এনেকুৱা ধৰণৰ শুকান কোনো ফ্ৰুট বা ফল মূল ভাঙিব নোৱাৰ। ৰাল্ফ ৱাল্ডো এমাৰছন, কবি হৈছে ৰাল্ফ ৱাল্ডো এমাৰছন। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোত যে আমি সৰু আৰু ডাঙৰ মাজত পাৰ্থক্য কিছুমান ক্ষেত্ৰত থাকিলেও কাম কাজৰ ক্ষেত্ৰত যে দুয়োটাই সমান গুৰুত্বপূৰ্ণ, বা সৰু এটাইও ডাঙৰৰ কাম কৰিব পাৰে বা ডাঙৰটোৱে কৰিব নোৱাৰা কামো যে সৰু এটাই কৰিব পাৰে, সেই কথাটোকে ইয়াত সঠিক ৰূপত দাঙি ধৰিবলৈ বিচৰা হৈছে। গতিকে তোমালোকে ভাল ধৰণে পাঠটো পঢ়িবা আৰু বুজিবৰ চেষ্টা কৰিবা। ধন্যবাদ।